নমস্কাৰ স্বাগতম জনাইছো মইনতি ব্লগলৈ আশা কৰো আপোনালোক সকলো ভালে আছে এতিয়া পাইছে ৰাতিপুৱাৰ 11:45 গৈছে শুই উঠা আজি দেৰি কাৰণ আজি 2-3 দিনৰ পৰা বৰষুণ দি আছে এতিয়াও নেৰানেপেৰা বৰষুণ এই কাপোৰ দুদিনৰ আগতে ধোৱা শুকুৱাই নাই ভিতৰতে মেলি থৈছো এটো পাগৰ হয় পাগৰটো কাপোৰ ৰুমতো কাপোৰ ড্ৰয়িং ৰুমতো কাপোৰ সবতে কাপোৰ মেলি থোৱা আছে আৰু সকলো আৰু এটা কথা কওঁ আপোনালোক যদি মোৰ ভিডিওটোত নতুনকৈ চাই আছে তেতিয়াহলে মোৰ চেনেলটো নতুনকৈ আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব আৰু মোক আপোনালোকে ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে ইনষ্টাগ্ৰাম আইডিটো মই তলত ডেসক্ৰিপচনত দি দিম আৰু চেক কৰিব তো ব্লগটো হেগলৈকে চাই থাকিব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব এটা বস্তু মানে বস্তু নহয় এটা টিম আহিছে যত মানে হেৰি কৰে কি কৰে তেল খান্দে তেল কোট আছে নাই নেকে যে চেক আউট কৰে তো তাত আমাৰ গাঁৱত মানে পথাৰবিলাকত কৰি আছে বহুত দূৰ পথাৰত বম দি পেলাই বম দি তেল চেকিং কৰিছে তাত তেল পোৱা যাব নেকি আছে নেকি তো তাত দিয়া বমৰ জুকাৰণি আমাৰ ইয়ালৈকে আছে বহুত দূৰত 5-6 কিলোমিটাৰ দূৰত দিছে বুলি মই শুনিছো ইয়ালৈকে জুকাৰণি আহিছে কিন্তু এতিয়া তেওঁলোক আহিছে আমাৰ ঘৰৰ সাইডত মই দেখাইছো এয়া সব টেন পাতি লৈছে তেওঁলোকে আৰু টেন পাতি লৈছে আৰু এই টেন পাতিছে আৰু 1 কিলোমিটাৰ নহয় আমাৰ ঘৰৰ পৰা দেখাই আছে দূৰত মানে কি কৰিছে তেওঁলোকে বমৰ যত মানে তেলৰ উদাহৰণটো কৰিব বিচাৰিছে তাত তেওঁলোকে ফিটিং কৰি আছে অকমান জুম কৰি দেখাইছে আছে আমাৰ ভেটিৰ পৰা দুডৰা পথাৰ পাৰ হৈ তেওঁলোকে তাত এইবিলাক ফিটিং কৰি আছে বম দিব চাগে আজি সকলো মানুহ মানে ইঞ্জিনিয়াৰিং আহিছে তেওঁলোকে গুটেখিনি কাম কৰিলে কালি চাই মেলি গলি আৰু যি সকলে মানে খন্দা মেলা কৰি আছে ইয়াৰ ক্ষেত্ৰত থাকি মেলি ৰৈছে কালি হেখিনি গুটেখিনি কাম হৈ গৈ খন্দা মেলা বম দিয়া কাৰ্যটো হোৱা নাই আজি বম নে কি হয় নেজানো দুজন মানুহে এনেকে কাঠৰ ডাঙৰ ডাঙৰ বক্সত হোল্ডিং কৰি পেলাই দুজন মানুহে মানে এনেকে বাহত কেনেকে মানে আগতে ধান এনে ভাৰ ভাজি দি তেনেকৈ বম নে কি হয় নেজানো তালে বাক্সত লৈ গৈছে চাগে আজি বম দিব ভাবি আছো কি হয় ঘৰটো যদি জুকাৰি যায় বেছিকে কি হ'ব তো দেখাম মই আপোনালোকক তেওঁলোকে যদি কামটো কৰে আৰু বৰ লাগিছে অকলে অকলে বহি ঘৰত কোনো না মাইনাও নাই খেলি থাকিবলৈ তাইক বমাকৰ ঘৰলৈ পঠিয়াই দিলো মই মানে গাটো ধুই লওঁ মানে মই মানে তাইক খুৱাই পেলাই বমাকৰ ঘৰলৈ পঠিয়াই দিলো আৰু ভাবিলো গাটো ধুই মেলি তাইক আনি খুৱাই ল'ম এতিয়া বৰষুণে দি আছে তাইক আনিব পৰা নাই মোৰ ভোকো লাগিছে ৰাতিপুৱা শুই উঠি খালি চাহ খোৱা মাত্ৰ আৰু ভাতো বনোৱা নাই ভাত দুপৰীয়া ভাতটোতো আমি দুজনে একেলগে খাওঁ তো দেৰিও আছে খাবলৈ তেওঁ বাহিৰলৈ গৈছে অলপ আৰু মাহীহঁতে ঘৰৰ পৰা কল দি পঠিয়াইছিলে মোৰ মাহীহঁতৰ ঘৰ ওচৰতে ঘৰৰ কল দি পঠিয়াইছিলে গাখীৰ আছে ভাবিলো ভাতো আছে অলপমান ৰাতিৰে গৰম কৰি বা গৰম নকৰিলেও গৰম গাখীৰ দি ভাল লাগিব তো মই সেইটো ব্ৰেকফাষ্ট হিচাপে অকণমান খাম তেতিয়ালৈকে ব্লগটো চাই থাকক কি কৰোঁ কি নকৰোঁ এইফালে এয়া বম তেওঁলোকে নি আছে আৰু এইফালে মই ৰুটি বনাই আছোঁ 2টা বাজি গ'ল যিহেতুকে ভাত বনাবলৈ নহ'লে সেইকাৰণে ভাবিলোঁ ৰুটিকে বনাম তো ৰুটি বনাই ল'লোঁ গুড ইভিনিং এতিয়া বাজিছে 3টা আমি ৰুটি বনাইছিলোঁ ৰুটি খালোঁ দুজনে তেওঁ অলপ বাহিৰত দোকানত ওলাই গৈছে আৰু মাইনা খুৱাই দিছোঁ তাই উঠি গ'ল তাইকো এতিয়া খুৱাই ল'লোঁ আৰু এতিয়া মানে অথনি যে মই কৈ আছিলোঁ বম দিয়া কথাটো সেইকিটা মই সোফাখনতে বহি পেলাই পিছফালে চাই আছোঁ যে বম দিব মানুহখিনি আঁতৰিব ধুপকে ফুটিব আৱাজটো দিব আমি শুনিম তেনেকৈ কৈ বহিয়ে থাকিলোঁ ফালে বম ফুটি সব শেষ হৈ মানুহ যাবলৈ ওলালে আমি গমেই নাপালোঁ আমি সুধিলোঁ মানে যে বমটো ফুটিলে নে নুফুটিলে বোলে হৈ গ'ল মানে এনেই সৰু সৰুকৈ আৱাজ কেইটামান শুনিলোঁ কিন্তু বমৰ নিচিনা লগা নাই যে আগত যে যেনেকৈ ঘৰটো হিলি গৈছিলে ডাঙৰ আৱাজ এটা কৰে সেইটো ওলোৱা নাই মই ভাবিছোঁ মানে কি এইফালে বৰষুণ কমাৰ কোনো চান্স নাই মানে নাম নিচানেই নাই এইফালে মই বাহিৰত মাইনা কাপোৰ ধুই পেলাই হেংগাৰত বাহিৰতে এনেকৈ মেলি থৈছোঁ কাৰণ বাহিৰত মোৰ ভিতৰত মানে মেলা জেগাটো কম আছে তো এইখিনি নিম এতিয়া ভিতৰত আৰু আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব টাটা